ঘটনাটো আমার জানা মতে 2 দিন আগত এটা ঠেলা টেক্কা মারপিট হয়, মই উপস্থিত আছিল। তাই প্রীতম দাস হি স্কুলের ছাত্র হয়, 10 ক্লাসের পরীক্ষা চলি আছে। তেতিয়া হি ভাই ককাই মিলি সিহঁতক মারিবলৈ আহিছে। মই বচাই দিছো, যেনে তেনে বচাই দিছো। মোৰ ওচৰৰ মানুহ, চুবুৰীৰ মানুহ মই বচাই দিছো। তার মাক পিটিছে, তার দেউতাক পিটিছে, তাক পিটিছে। পিটি কিনে একদিন পিছতে মিটিং বহিছে, এইটো ঝামেলা লৈ মিটিং বহিছে, ৰাইজমেল বহিছে। ৰাইজৰ আমাৰ অঞ্চলৰ ৰাইজ লৈ, আমাৰ গাঁৱৰ মানুহ লৈ ৰাইজ বহিছে। ৰাইজক মাতি নিছে বোলে ঠিক আছে, প্ৰীতম দাসটো মেইন ঘটনাকাৰী, প্ৰীতম দাসৰ ওপৰত আক্ৰোশ বেছি। এইটো কাৰণে মিটিংটো বহিছে যে তাক মাতি আনি মিটিংটো যেনে তেনে মীমাংসা হৈ গ'ল। ৰাইজৰ মতে মীমাংসা হৈছে। মীমাংসা হোৱাৰ পিছতো প্ৰীতম দাসক ধৰি তারা 4টা ভাই ককাই মিলি তাক ইমান মারপিট করছে আর অবস্থা নাইকিয়া করে দিছে। তার মাক গেছে বসাবলে, তার মাক মারি পিটি কাপড় চোপড় ছিঙি দিছে। তার দেউতা গেছে বসাবলে, তার দেউতাক মারছে। তার খুড়া গেছে বসাবলে, তার খুড়াক মারছে। লড়াটো পরীক্ষা চলি আছে, পরীক্ষা দেওয়া অবস্থাত তার আক্রোশমূলক এনেকুৱা ঘটনা কৰিছে। ল'ৰাটোৰ অৱস্থা বহুত কাহিল। এতিয়া হস্পিটেল আছে, কামপুৰৰ পৰা নগাঁও ৰিলিজ দিছে। এতিয়া ক'ত কি হৈ আছে মই এতিয়ালৈকে নাজানো। এতিয়া মই এইটো চাওঁ যে সূক্ষ্ম বিচাৰটো লাগে। দুখীয়া মানুহ, গৰীব মানুহ, ল'ৰাটো স্কুলত পঢ়া ল'ৰা, তাৰ ওপৰত যিমান হাৰাশাস্তি, ইমান মাৰপিট, এইটো আমি হেৰি কৰোঁ যে এইটো সূক্ষ্ম বিচাৰটো হ'ব লাগে। এই নিৰহ মানুহৰ ওপৰত এনেও অত্যাচাৰ। আমি এইটোৰ কাৰণে আমি হেৰি কৰোঁ যে আমাৰ পুলিচক আমি হেৰিটো জনাইছো, মহোদয়ে যাতে সূক্ষ্ম বিচাৰটো আমি পাব লাগে দুখীয়া মানুহ। আমার ল'ৰাক মই তাৰ দেউতাক মাৰিলে, মই আকস্মিকত তাৰ দেউতাক মাৰিলে, ল'ৰাক মাৰিলে, আমাৰ ঘৰত আহিছে। সিহঁতে লাঠি চালৈ আহিছে মাৰিবলৈ। মোক মাৰিছে, মাথাত মাৰিছে, পাৱত মাৰিছে। আমাৰ ল'ৰাক ডেগাৰ লৈ আহি পেলাই আমাৰ ল'ৰা গৰ্জনাত আৰু মাথাত আৰু চাইকেলৰ নহয় হেৰি বাইকৰ খুকি লৈ আমাৰ ল'ৰাৰ মূৰত মাৰিছে। ইমান মাৰিছে, আমাৰ গোটেইকেইটা আহি পেলাই আমাৰ ল'ৰাক মাৰিছে। ছাৰ আমি ক'ব নোৱাৰো। ঘটনাটো হ'ল আজি 1 বছৰ আগত পৰা মানে অকমান আক্ৰোশমূলক আছে। কিবা এটা লৈ পেলাই মানে সীমানা লৈ পেলাই এটা আক্ৰোশ 1 দিন 2 দিন হৈ আছে। যিটো ৰাইজে কৈছে বোলে যে তোমালোকক মই মিলাই দি দিম কৈ পেলাই ধৰ আঞ্চলিক ৰাইজ এটা যোৱাকালি হৈছে। বোলে যে আপোনাৰ যিমান জগৰা জাতি হৈছে এইকেইটা মই যোৱাকালি ৰাতি 7টাৰ সময়ত মই ৰাইজ বহি পেলাই গোট খাই পেলাই আপোনাৰ কেছকালটো মই চেছ কৰি দিম।